যেহেতু দ খেতি লাহে লাহে হুমাছ লাগিলে আৰু এতিয়া ইয়াত চাপৰি মাটি দ খেতি সামৰি লাহেকৈ এতিয়া ভাবিছোঁ ফ্ৰেঞ্চবিন, দাংবডি, বিলাহী, বন্ধাকবি, জলকীয়া, বেঙেনা এনেকৈ আচলতে চাপৰি মাটিত হাল বাই থকা হৈছে। এফালে পানীৰ সুবিধা ধুনীয়াকৈ আছে আৰু এফালে খুব ধুনীয়াকৈ ওচৰতে ফিচাৰী খান্দি থোৱা আছে। দেখিছে নিশ্চয় ফিচাৰী, পানীৰ সুবিধা আছে কাষতে। এফালে আছে আমাৰ জানমণি ওচৰ চুবুৰীয়া মানুহ আৰু এফালে খুব ধুনীয়াকৈ হাল বাই আছে। যেহেতু চাপৰি মাটি, এতিয়া পথাৰৰ কাম সামৰি এতিয়া লাহেকৈ বাম খেতিত লাগিব হৈছে আৰু তিতা কেৰেলা, ফ্ৰেঞ্চবিন, দাংবডি, বিলাহী, মূলা, পালেং, ধনিয়া, চাপৰি মাটি দেখিছে আৰু ইফালে গোটেইখন হাবি, হাবিৰ মাজত এনেকৈ ডাঙৰ ট্ৰেক্টৰে হাল বাই থকা হৈছে জানমণি। লাহে লাহে দ খেতি সামৰিলোঁ, এতিয়া বৰা চকুৱাকেইটা বাকী আছে, মমাইশালি চকুৱা। এতিয়া বাম খেতি তেনেকৈ আৰু লাগিব বিলাহী, ফ্ৰেঞ্চবিন, দাংবডি, তিতা কেৰেলা, হয় নহয়? এতিয়া দেখিছে আৰু মাটি এনেকুৱা, এই চাপৰি মাটি তেনেকৈ এতিয়া হাল বাই থকা হৈছে। যিহেতু বাম খেতি পাতিম বুলি ওলাইছোঁ, এয়া ভাইটি হাল বাই আছে। জীয়াই থকা দিনকেইটা কিবা এটাতো কৰি খাবই লাগিব, নহয় জানো জানমণি? ভাবিছোঁ দ খেতি সামৰি এতিয়া বাম খেতিত লাগিব আৰু লাহেকৈ, নহয় জানো? কিবা এটাতো কৰিব লাগিবই। আমাৰ লিখীয়া মানুহনো আৰু কোনে দিব, নহয় জানো? নিজে নকৰি নেখালে মানেনো কোনে দিব বাৰু? লাহে লাহে দ খেতি সামৰি এতিয়া বাম খেতিত লাগিম বুলি আহিছোঁ আৰু দেই জানমণি। নহ'লেতো উপায় নাই, হয় নহয় জানমণি? কিবা এটাতো কৰি খাবই লাগিব জীয়াই থকা দিনকেইটা, হয় নহয়? ভালকৈ লগাবি ঐ নাঙল, ভালকৈ লগাবি, দুচাৰ মাৰি দিবি। ইয়াত এতিয়া আৰু আকৌ ট্ৰেক্টৰ নলগাওঁ আৰু ডাইৰেক্ট DAP, ইউৰিয়া, পটাছ, শুকান গোবৰ দি আৰু খুলিহে মাৰিম আৰু।